হাই বন্ধু বান্ধৱীসকল, জে কিটচেনলৈ আপোনালোকক স্বাগতম। মই আজি বনাব লৈছোঁ উৰিষ্যাৰ এটা ৰেচিপি ডালমা। মই ডালমাত ব্যৱহাৰ কৰিবৰ কাৰণে দাইল লৈছোঁ। মুগ আৰু মচুৰ দাইল ডাঙৰ কাপেৰে 1 কাপ লৈছোঁ। মই ভালদৰে ধুই মেলি লৈছোঁ দাইলখিনি। আৰু ইয়াত লৈছোঁ মই 2টা পটল লৈছোঁ, গাজৰ লৈছোঁ মই 2টা, বিলাহী 1টা আৰু আলু মই সৰু আলু 2টা লৈছোঁ। মই বাকলি গুচাই ধুই মেলি কুটি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগে আপোনালোকে এবাৰ বনাই খাব। চব্জিখিনি মই বাকলি গুচাই ধুই এনেকৈ কুটি লৈছোঁ। এতিয়া ইয়াত দিবৰ কাৰণে মই লৈছোঁ পিঁয়াজৰ পাত লৈছোঁ, পিঁয়াজ লৈছোঁ মই 1টা, কেঁচা জলকীয়া মই লৈছোঁ 2টা আৰু আদা নহৰু মই পেষ্ট বনাই লৈছোঁ। মই নিজৰ জোখমতে নিমখ লৈছোঁ আধা চামুচ, আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। জিৰা গুড়ি লৈছোঁ আধা চামুচ, হালধি গুড়ি লৈছোঁ মই আধা চামুচ। কেৰাহীটো বহাই দিছোঁ। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হৈছে। মই এতিয়া ইয়াত তেল দিম। তেলখিনি গৰম হৈছে। মই ইয়াত আলুখিনি দিম। আলুখিনি মই অলপ ফ্ৰাই হ'বলৈ দিম। আলু আৰু ফুলকবিখিনি মই ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া ইয়াত গাজৰখিনি দিম। মই গাজৰখিনি অলপ ফ্ৰাই হ'বলৈ দিম। বেছি সময় নহয়, অলপ সময় ফ্ৰাই হোৱাৰ পিছত মই এতিয়া পটলখিনি দিম। ইয়াতে গোটেইখিনি মই 2 মিনিটমান সময় ফ্ৰাই হ'বলৈ দিম। আপোনালোকে যি চব্জি খাই ভাল পায় সেই চব্জি দিলে হ'ব। ইয়াতে এইখিনি হৈছে, মই এতিয়া উঠাই দিম। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰি ল'লেই হ'ব। মই কুকাৰটো বহাই দিছোঁ। এতিয়া মই দাইলখিনি দি দিম। ইয়াতে দাইলখিনি বহাই দি মই এতিয়া আৰু পানী দিম। ইয়াতে সেইখিনিত মই চব্জিখিনি দি দিম। ইয়াতে মই চব্জিখিনিও দি দিছোঁ। কাটি থোৱা বিলাহীটো দি দিছোঁ। পিঁয়াজখিনি দি ল'ম। জলকীয়া 2টা দিলোঁ। আদা নহৰুখিনি দি দিছোঁ। তেজৰ পাতখিনি দি দিছোঁ আৰু এখিলা তেজপাত দি দিছোঁ। ইয়াতে ভালদৰে মই মিক্স কৰি ল'ম। আজিৰ এই ৰেচিপিটো চাই যদি ভাল লাগে আপোনালোকে এবাৰ বনাই খাব আৰু কমেণ্ট কৰি জনাব। এতিয়া মই ইয়াত দিম মছলাখিনি দি মই ভালদৰে মিক্স কৰি ল'ম। ঢাকনিখন মাৰি দিম। 3টামান চিটি আহিব দিম। কেৰাহীটো বহাই দিছোঁ। ইয়াতে অকণমান তেল দি দিছোঁ। মই শুকান জলকীয়া দিম। পাঁচফোৰণ দিছোঁ অলপমান, গোটা জিৰাও দিছোঁ অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ। ডালমা বনাবলৈ বহুত সহজ আৰু বহুত হেল্ডি হয়। আপোনালোকে বনাই খাই চাব। এতিয়া মই ভালদৰে উতলিব দিম। ভালদৰে উতল আহিছে। মই এতিয়া ইয়াত অকণমান গৰম মছলা দি দিম। ভালদৰে মিক্স কৰি ল'ম। হৈ গৈছে। মই এতিয়া ইয়াত অকণমান কাটি থোৱা ধনিয়া পাত দি দিম। আজিৰ এই ডালমা ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ৰেচিপিবিলাক পাই থাকে।